পুৱা ভাগতে বাহিৰৰ কামখিনি কৰি আহি আমাৰ গৃহিণীসকলে এটাই কাম আৰু খোৱা বোৱাত লাগি যাব লাগে দিনটোৰ কাৰণে। এতিয়া ভাবিছোঁ কি ৰাতিপুৱাতে অলপ যদি মানে বস্তুটো মানে হেভি খানা খোৱা হয়, মানে অলপ গধুৰ আহাৰটো খোৱা হয় তেতিয়া ভাল লাগে। মই ভাত খোৱা নহয় তেনেকৈ। এতিয়া শহুৰ দেউতা মই এনেকৈ চাহকণ খাই ল'ম, খাই কৰি ল'ৰাটোকতো পঠিয়ালোৱেই স্কুললৈ। খাই কৰি লৈ পেলাই ধুনীয়াকৈ আৰু চাব লাগিব কি কাম কৰোঁ কি কাম নকৰোঁ। নিজে নিজেতো উলিয়াই থাকিব লাগিব কামখিনি, হয় নাই? আৰু পুৰিকেইখন দেখিছে কি ধুনীয়াকৈ ফুলিছে। আৰু আমি প্ৰায়ভাগ লাল চাহেই খাওঁ, গাখীৰ চাহ মই নাখাওঁৱেই, দেউতাই খায় বা শহুৰ দেউতাই। তাৰপিছত সেইখিনি দেউতাক দি পেলাই আৰু ময়ো খাই পথাৰৰ ফালে শাক অলপ তুলিব যাব লাগিব। আমাৰ এইটো চাইডে আকৌ দেখিবলৈ বৰ ধুনীয়া লাগে এই জেগাখিনি। গৰম দিনতো মানে ইমান ধুনীয়াকৈ বতাহ আহি থাকে, একদম ঠাণ্ডা জেগা। আৰু ইফালে আকৌ ৰ'দ পৰি থাকে গোটেই পথাৰখনতে। আমাৰ আকৌ বাৰীৰ পিছফালে আকৌ মাটি সেনেকৈ মানে খেতি কৰা মাটি নাই, আমাৰ চব এইখিনিতে আছে। পথাৰ একদম এৰিয়া হৈ যায়, তাতে শাক চাক ধুনীয়াকৈ হয়, নিজে নিজে হয়। খুতুৰা ভুতুৰা এইবিলাক, মৰিচা লাই পালেং এইবিলাক সকলোবোৰ কৰা হয় তেনেকৈ। আৰু আমি এইকেইটা দিনত ঠাণ্ডা দিনত নিজে ধুনীয়াকৈ বুটলি মানে খাব ইচ্ছা গ'লে আনিব পাৰোঁ। সেইকাৰণে লৈছোঁ দুপৰীয়াৰ কাৰণে। আৰু ল'ৰাটো আহিব হৈছেহি স্কুলৰ পৰা, সেইকাৰণে ধুমাধুম বুটলি লওঁ, আজৰি হৈ লওঁ। তাৰপিছত আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা পায় জনাবলৈ নাপাহৰিব।